হাই গাইস, আপোনালোকৰ ঘৰত বা দোকানত যদি কোনোবা অচিনাকি ব্যক্তিয়ে এই বাইক বা কাৰ বহুত দিনৰ কাৰণে থৈ গৈছে, কিন্তু আপুনি গম পোৱা নাই যে এই বাইকখন বা এই কাৰখন কোনে ইয়াত থৈ গৈছে, বা এই ৰথখন মানে এই গাড়ীখন কোনে ইয়াত বহুত দিনৰ কাৰণে থৈ গৈছে। তাৰ উপৰিও যদি কোনোবা ব্যক্তিৰ এক্সিডেণ্ট হৈছে বা এক্সিডেণ্ট হৈ ৰাস্তাৰ কাষত পৰি আছে, তেওঁ ব্যক্তিজনে মুখেৰে মাতিব পৰা নাই বা তেওঁৰ লগত কোনো ধৰণৰ মোবাইল নাই, তেতিয়া আপোনালোকে কেনেকৈ গম পাব যে এই ব্যক্তিজন আচলতে ক'ৰ পৰা আহিছে বা কোন জিলাৰ, বা এই ব্যক্তিজনৰ মাক দেউতাকৰ নাম কি। তো সম্পূৰ্ণ গম পাব যদিহে আপোনালোকে সেই গাড়ীখনৰ নাম্বাৰ প্লেটৰ যিবোৰ নম্বৰ আছে এই নম্বৰবোৰ চাই। কিন্তু কেনেকৈ চাব সেই নম্বৰবোৰ, যাতে আপোনালোকে গম পাব এই ব্যক্তিজন আচলতে ক'ৰ মানুহ। তো কেনেকৈ চাব লাগে সকলো আজি এই ভিডিঅ'টোত সম্পূৰ্ণ সহজ সৰল ভাষাত ক'বলৈ চেষ্টা কৰিছোঁ। তো বলক বেছি দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াত আপোনালোকে যিবোৰ সাধাৰণতে নম্বৰ দেখা পাইছে ASৰ পিছত, এইবোৰ হৈছে প্ৰত্যেকখন জিলাৰ গাড়ী ৰেজিষ্ট্ৰেশ্যনৰ এটা চিৰিয়েল নম্বৰ। আৰু ইয়াত আপোনালোকে দেখা পাইছে যে ASৰ পিছত 01, এই গাড়ীখন হ'ব কামৰূপ, গুৱাহাটী কামৰূপৰ ডিষ্ট্ৰিক্টৰ। তাৰপিছত আহিল ASৰ পিছত 02, এই গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰা গৈছে নগাঁৱত। তো এনেকৈ প্ৰত্যেকখন জিলাৰে প্ৰত্যেক এটা কোড নম্বৰ আছে। তো এই কোড নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে সেই গাড়ীখন কোন জিলাৰ তো তাৰ ওপৰত নিৰ্ণয় কৰিব পাৰিব। কিন্তু আপোনালোকে সেই জিলাখনহে গম পাব, কিন্তু গাড়ীখন কাৰ নামত আছে বা কোন ইয়াৰ ব্যক্তি বা সেই ব্যক্তিজনৰ ঘৰ ক'ত, তো তাক জানিবলৈ হ'লে আপোনালোকে এটা বেলেগ এপছত যাব লাগিব। আৰু সেই বেলেগ এপছটো হৈছে এম পৰিবহণ। তো এম পৰিবহণ দ্বাৰাই আপোনালোকে সেই গাড়ীখন কাৰ নামত আছে গম পাব। আৰু ইয়াৰ পিছত সেই গাড়ীখন কাৰ নামত আছে তো তাক চাবলৈ হ'লে আপোনালোকে প্ৰথমতে এটা এপছত যাব লাগিব। আৰু সেই এপছটো হৈছে বা সেই এপছটো আপোনালোকে পাব প্লে ষ্ট'ৰত। তো বলকচোন প্লে ষ্ট'ৰত যাওঁ। আৰু এনেকৈ প্লে ষ্ট'ৰত আহি আপোনালোকে এম পৰিবহণ চাৰ্চ কৰক আৰু ইয়াত আহি যাব। আৰু যিহেতু মোৰ এইটো ইনষ্টল কৰাই আছে, গতিকে মই ইয়াৰ পৰা চিধাই অ'পেন কৰিম। তো এনেকৈ অ'পেন হ'ব। আৰু ইয়াত আৰোগ্য সেতুৰ এডভাইচ দিছে, এইটো মই কাটিম বা স্কিপ কৰিম। তাৰপিছত আপোনালোকে ইয়াত যিবোৰ এণ্টাৰ RC নাম্বাৰ দেখা পাইছে, ইয়াত আপোনালোকে যিবোৰ গাড়ীৰ নম্বৰ প্লেটৰ নম্বৰবোৰ আছে, এই নম্বৰবোৰ ধুনীয়াকৈ যাতে ভুল নহয় তো শুদ্ধ কৰি লিখিব। আৰু ইয়াত মই লিখিছোঁ ASৰ পিছত 14 মানে 14, আৰু এইটো হৈছে নলবাৰী জিলাৰ ৰেজিষ্ট্ৰেশ্যন চিৰিয়েল কোড নাম্বাৰ। তো এনেকৈ আপোনালোকে শুদ্ধকৈ লিখক আপোনালোকৰ গাড়ীৰ নম্বৰ। তাৰপিছত আহি গ'ল যে গাড়ীখন কাৰ নামত আছে। আচলতে এই গাড়ীখন আছে মোৰ দেউতাৰ নামত, যিহেতু চলাওঁ মই, হ'লেও কিন্তু মোৰ নামত নাই, মোৰ দেউতাৰ নামত আছে। গতিকে ইয়াত আপোনালোকে গম পাব যে এই গাড়ীখনৰ কোন মালিক বা কি গাড়ী, বা এই গাড়ীখনৰ জন্ম কেতিয়া হৈছিল, জন্মৰ দিন বাৰ তাৰিখ, তো সকলো গম পাব। তাৰোপৰি এই এপছটোৰ জৰিয়তে আপোনালোকে সেই গাড়ীখনৰ ইঞ্চুৰেঞ্চ আছে না নাই, তো বা ভেলিডিটি কিনামক গেলি আছে বা কিনামক গেলি নাই, তো সকলো গম পাব। আৰু মোৰ যিহেতু ভেলিডিটি ইঞ্চুৰেঞ্চৰ কাটা গৈছে, মানে কেইদিনমান হ'ল, যিহেতু দিব পৰা নাই, লকডাউন, সকলো ডিলাৰ বন্ধ হৈ আছে। তো এনেকৈ আপোনালোকে এই এপছটোৰ জৰিয়তে সেই গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ গম পাব। সেই গাড়ীখন ক'ৰ, কোন জিলাৰ বা কোন ব্যক্তিৰ, তো সকলোবোৰ গম পাব। আৰু কেতিয়াবা যদি আপোনালোকে সেই গাড়ীৰ কাগজ পত্ৰসমূহ নিব পাহৰি যায়, তেতিয়াহ'লে যদি আপোনাৰ লগত এই এম পৰিবহণ এপছটো থাকে, তেতিয়াহ'লে সেই এম পৰিবহণ এপছটোৰ দ্বাৰাই সেই গাড়ীৰ সম্পূৰ্ণ কাগজ পত্ৰ ঠিকে আছে নে নাই তো সকলোবোৰ চাব পাৰিব। আৰু এনেদৰে সেই ৰথখন মানে সেই গাড়ীখন কোন জিলাৰ কোন মালিকৰ তো সকলোবোৰ গম পাব। তাৰ উপৰিও সেই ৰথখনৰ মানে সেই গাড়ীখনৰ কেতিয়া জন্ম হৈছিল, জন্মৰ দিন তাৰিখ বাৰ সকলো গম পাব। তো এইটো হৈছে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।